এইখিনি হ'ল প্ৰসাদ। এই এটা জন্মাষ্টমী গ'ল যোৱাকালি, এইখিনি যোৱাকালিৰ প্ৰসাদ। ভাদ মাহ যিহেতুকে সকলোৰে ঘৰত প্ৰসাদ থাকেই ন। এইখিনি মানে জন্মাষ্টমীত আমি ঘৰৰ গোটেইকেইজনে নামঘৰত গৈছিলোঁ আৰু যোৱাৰ কাৰণে ইমানখিনি মানে ৰৈ গ'ল। তো দাইল বনাম বুলি ভাবিছোঁ। খাই বহুতে দাইল বনাই খায়, পকোৰা বনাই খায়, কিবা কিবি বনাই খায় ন। আজি মই দাইল বনাম বুলি ভাবিলোঁ আৰু ভাবিলোঁ যিহেতুকে বনামেই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বহুতেই বনায় আৰু মোৰ দৰে আপোনালোকে বনায় নে নবনায় কমেণ্টত জনাব দেই। এইখিনি মই এতিয়া ভালকৈ ধুই ল'ম, নাৰিকলখিনি আঁতৰাই ল'ম, ভালকৈ এইখিনি মই ধুই ল'ম। এইখিনি মই ধুই দিলোঁ। তাৰমানে কি হয়, মই যে দাইলখন যে বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ক'লোঁ, মই এনেকুৱা মানে প্ৰসাদৰ দাইল বনাই মই খাই পাইছোঁ, এটা গোন্ধ এটা পায় আৰু সেই কিন্তু মই যেনেকৈ বনাওঁ তেনেকৈ সেই গোন্ধটো নাপায়। সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু মই ইয়াতে দিম অলপ মচুৰ দাইল ধুই লৈছোঁ, এটা বিলাহী, ডাঙৰ এটা বিলাহী দিছোঁ, পানী দিম আৰু এইটো মই 3টা হুইচেল দিম। দেখুৱাই আছোঁ পিছলৈ। তেল নিজৰ ইচ্ছামতে যিমান দিয়ে আপোনালোকে তেল দিব পাৰে। এয়া আদা নহৰু, ডাঙৰ পিঁয়াজ দিছোঁ এটা, আদা নহৰু পেষ্টখিনি দিম। পিঁয়াজখিনি ভজা হ'ল, পিঁয়াজ দাইলৰ লগত বিলাহীটো দিছিলোঁ যে সেইটো দিম। হালধি দিম, জিৰা গুড়ি দিম, ইয়াত তেল দেখিছে অলপ ভজা হৈছে। এতিয়া মই দাইলখিনি দি দিম। এয়া আমাৰ প্ৰসাদৰ দাইল হৈ গ'ল। বনাই খাই চাব আৰু যিসকলে বনাই খাই পাইছে গম পায় কিমান টেষ্ট হয় ন, কিমান টেষ্টি হয় গম পায়ে। যিসকলে বনাই পোৱা নাই এবাৰ বনাই চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। লগতে এটা টিপছ দিওঁ যিটো মই ব্যৱহাৰ কৰোঁ। আৰু এটা টিপছ দিওঁ, এই যে প্ৰসাদত যে আপেল পায়, সেই যে আপেলবিলাক যে পায় যে, মই এই আপেলবিলাক পেলাই নিদিওঁ, জমা কৰি থৈ দিওঁ। অলপ বেছি হ'লে মই মিক্সিত পেষ্ট কৰোঁ, এইখিনি পেষ্ট কৰি চেনি মিক্স কৰি জেলি বনাই লওঁ। চাবচোন বনাই আপোনালোকে যদি পাৰে। কিন্তু ভাবিছে মই বহুত কনজুচ ন, নহয় ইমান দামেৰে ফ্ৰুটছখিনি কিনি আনে ন, পেলাই দিব বেয়া লাগে। তো এইটো মই এনেকৈ কৰোঁ, মিক্সিত পেষ্ট কৰি লওঁ, মিক্সিত ধুনীয়াকৈ পেষ্ট কৰি লওঁ। পেষ্ট কৰি লৈ পেষ্টখিনিৰ লগত সমান পৰিমাণে মই চেনি দিওঁ আৰু চেনি দি জেলি বনাই লওঁ। আৰু কেতিয়াবা আপেলৰ পায়স বনাওঁ। এনেকৈ কেতিয়াবা বনাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয় বা জেলিটো খাবলৈও টেষ্টি হয়।